Good morning everyone and welcome to my another vlog. I অকমান road ওলাইছে পেলাই আহি যাম হেমানে কাম আছে মোৰ তাতো বনাম হেটো দই দিয়ে বনাম দই দিম তাৰ পিছত ধনিয়া আরে আ ये तो वाकई में सच हो गया আপোনালোকেও ট্ৰাই কৰি চাব আৰু জনাম Good morning everyone and welcome to my another vlog. I hope আপোনালোক সকলো ভালে আছে মোৰো বৰ্তমান ভালে and মই just হৈ উঠিছো হৈ উঠিয়ে বিছনাখন পাৰি ললো আৰু আজি বতৰটো অকনমান মুকলি কৰিছে সো সেইকাৰণে ভাবিলো ৰাতিপুৱা vlogটো ষ্টাৰ্ট কৰি দিও আৰু স্কুলো যাব লাগিব কাৰণ মোৰ মাৰ্কশিট বনাব আছে সো সেইকাৰণে স্কুলো যাম বাট অকমান দেৰিকে যাম আৰু গাপা ধুই মেলি ফ্ৰেশন আপ হৈ লওঁ টাইমতে যাব লাগিব এনেও বাট ষ্টিল আৰু অকল মাৰ্কশিটে বনাব আছে যেহেতু অকমান কাম সাম কৰি লওঁ তাৰ পিছত যাম আৰু এতিয়া বৰ্তমান ব্ৰেকফাষ্টটো বনাই লওঁ ফ্ৰেশন আপ হৈ লওঁ ব্ৰেকফাষ্ট বনাই লওঁ আৰু আজি ব্ৰেকফাষ্টত কি বনাও হেতু আপোনালোকক মই ভালকে দেখাম সো ভিডিওটো চাই থাকিব আজি চাও অকমান ৰ'দ ওলাইছে এট লিষ্ট আজি মোৰ কাপোৰখিনিকে হুকাব আৰু ৰ'দটো ওলাইছে তো চলো এতিয়া আমি বনাও খানা So I am ready আৰু এতিয়া অকল যাবহে লাগে আৰু তো বলক তেনেহলে ফাৰ্ষ্টটো স্কুল যাম আৰু স্কুলৰ কাম সামবোৰ হেক কৰি পেলাই আহি যাম হেমানে কাম আছে মোৰ তাৰ পিছত মই খানাও বনাব লাগিব লাঞ্চো বনাব লাগিব সো কাম বহুত আছে আৰু কাপোৰ সাপোৰ ধুই মেলি গা পা ধুই মেলি আজৰি হলো আৰু এতিয়া যাওঁ স্কুল তো চল Ali goi pele bohi ase na design ko
চ' মই জাষ্ট পালোহি ৰুম স্কুলৰ পৰা আৰু আহিয়ে দেখিছোঁ যে কাৰেণ্টটো নাই আমাৰ মই মানে বুজি নাপাওঁ ইমান কেনেকৈ কাৰেণ্ট যাব পাৰে আজি জানেনে 10টাৰ পৰা কাৰেণ্ট নাই আৰু এতিয়া চাগে 2টামান বাজিছে চাগে দেই এতিয়ালৈকে কাৰেণ্ট নাই আপুনি ভাবকচোন ইমান বেছি কাৰেণ্ট যায় মানে আমনি লাগি যায় আৰু ইমানকৈ কাৰেণ্ট গৈ থাকিলে কাৰণ কাম থাকে ন কিছুমান ফোনত চাৰ্জ নাই চাৰ্জ কেনেকৈ দিম এতিয়া আৰু কেতিয়া আহিব নাজানো সদায় বেয়া হয় ভাই কালিও ছেম কালিও আপোনাৰ 10টা বজাত গ'ল 10টা বজাত গৈ 2টামানতে আহিছে চাগে 10টা নহয় কালিতো 9টামানতে গ'ল আৰু তাৰপিছত 2টামানত আহিছে আজিতো এতিয়ালৈকে দেখা দেখিয়ে নাই কি বা হ'ল মাজে মাজে এবাৰ দুবাৰ আহিছিলে চাগে গম নাপাওঁ মই স্কুলত আছিলোঁ আহি পেলাইতো দেখিছোঁ এতিয়াতো নাই তো স্কুলত আজি আছিলে বহুত বেছি কাম সেইটো কাৰণে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু বিকজ মই মাৰ্কশ্বিটছ ৰেডি কৰিব লগা আছিলে আৰু গোটেইখিনি ৰেডি চেডি কৰোঁতে মেলোঁতে মানে মোৰ আজি বহুত বেছি ব্যস্ত টাইপত গ'ল আৰু চ' সেইকাৰণে ভিডিঅ' নকৰিলোঁ এতিয়া জাষ্ট ঘৰ পাইছোঁহি আৰু আজি মোৰ একদম মানে বহুত বেছি এলাহ লাগিছে চ' মই ভাবিছোঁ একদম চিম্পল ফটাফট হোৱা ৰেচিপি এটা বনাওঁ যিটো মই ৰেচিপিটো আপোনালোকক এইটো ভিডিঅ'ত নিদিওঁ মই সেইটো শ্বৰ্টছত দি দিম বিকজ এইটো ভিডিঅ'ত অলৰেডি মই ব্ৰেকফাষ্টৰ ৰেচিপি দিলোঁ তো বহুত বেছি দীঘল হৈ যাব চ' সেইটো কাৰণে মই শ্বৰ্টছত দি দিম আপোনালোকে চাব ঠিক আছে ফাৰ্ষ্টত দেখাই লওঁ আপোনালোকক যে এইটো মানে বস্তু মই কি দি বনাম একচুৱেলি মই ইয়াৰ নামটো নাজানো বাট বহুত মানে 5 মিনিটত হৈ যায় লিটাৰেলি 5 মিনিটত হৈ যায় আপুনি একো বনাবলগীয়া নাথাকে মানে ইমানেই ইজি হয় তো বলক তেনেহ'লে চাই লওঁ ফাৰ্ষ্টত খালি মই ভাতটো উঠাই লওঁ ভাত চাত উঠাই মেলিহে এইটো বনাম বিকজ পটককৈ হৈয়ে যাব চ' ইমান দেৰি নালাগে চ' আজি মই এতিয়া আনিছোঁ দৈ আৰু আজি যিটো বস্তু বনাম সেইটো দৈ দিয়ে বনাম দৈ দিম তাৰপিছত ধনিয়া পিঁয়াজ আৰু য'ত যি লাগিব আৰু বস্তুখিনি সেইখিনি দি বনাম তো তেনেহ'লে মই ভিডিঅ' কৰাটো ষ্টাৰ্ট কৰোঁ তো এয়া মোৰ খানা ৰেডি হৈ গ'ল আৰু মই আজি বনালোঁ দৈ দি পেলাই আলু আৰু পিঁয়াজ দৈ দি পেলাই আলু বনাইছোঁ এইটো নেজানো কি বুলি কয় তো কেনেকুৱা লাগিছে ক'ব আৰু আপোনালোকেও যদি বিচাৰে ট্ৰাই কৰি চাব একদমেই চিম্পল হয় অকল 5 মিনিটতে হৈ যায় আৰু বহুত টেষ্টিও হয় খাবলৈ বাট এতিয়া মই নিজে টেষ্ট কৰি চাই লওঁ বাৰু কেনেকুৱা হৈছে কিবা এটা নহ'লে খাবলৈ মন নাযায় কিবা এটা চাই খাবলৈ মন যায় তো চাই লওঁ আৰু এনেওতো কাৰেণ্ট নায়েই तो आपको धन लाभ हो सकता है हो गया धन लाभ अरे हाँ ये तो वाकई में सच हो गया लड्डू काका एक काम कीजिए यहीं पे गद्दा और तकिया बिछा दीजिए और भागा तो यहीं पे सो Just try it. 4-5 सप्ताह में मुझे गंजा देख डाल দৈটো খালি টেঙা আছিলে মানে মিঠা দৈ এইটো বেছি ধুনীয়া হয় বাট টেঙা আছিলে ইটছ অ'কে বহুতেই ধুনীয়া লাগিছে খাবলৈ আপোনালোকেও ট্ৰাই কৰি চাব আৰু জনাব ऐसा सपना देखने से धन लाभ हो सकता है बाका तूने चाय बोल दी हाँ बोल दी कैंसल कर दे फलूदा बोल सबके लिए